আজি আমাৰ সংযুক্ত বড়ো গণমঞ্চ চমুকৈ ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন UBPৰ আজি ইয়াত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিলে। এইটো গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনৰ এইটো ৰুদ্ৰ বড়ো প্ৰেক্ষাগৃহত আৰু আজি দীঘলীয়াকৈ এটা বিভিন্ন কাৰ্যসূচীবিলাক লৈ পেলাই আলোচনা কৰা হ'ল। বিশেষকৈ আগন্তুক নিৰ্বাচনক লৈ পেলাই আজি খৰচি মাৰি আলোচনা হ'ল। আৰু যিহেতু আমি তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰকাৰী সংগঠন হিচাপে BTR চুক্তিৰ যিবিলাক দফাসমূহ আছে সেই দফাসমূহ কাৰ্যকৰী কৰাৰ সন্দৰ্ভত আৰু ইয়াৰ BTCৰ বাহিৰৰ বিভিন্ন বড়োসকলৰ সমস্যাৰ ওপৰত আৰু কিছুমান আমাৰ দাবী আছিলে, এই দাবীসমূহৰ ওপৰত লৈ চৰ্চা হৈছে। আৰু বিশেষকৈ যোৱা ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখে যিটো মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমি মিলিত হৈছিলোঁ, তাত আমাৰ এটা মুখ্যমন্ত্ৰীৰ লগত বৈঠক হৈছিলে। সেই আলোচনাত আমি যি কথা আমি মুখ্যমন্ত্ৰীৰ পৰা আশ্বাস পাবলৈ সক্ষম হ'লোঁ, এইবিলাক কথা আমি আজি প্ৰতিনিধিসকল এক্সিকিউটিভ সদস্যসকলক অৱগত কৰিছোঁ। বিশেষকৈ আৰু প্ৰায় 22খন জিলাৰ আমি আজি 300তকৈ অধিক আজি সদস্যসকলে ইয়াত অংশগ্ৰহণ কৰিছিলে বিশেষকৈ। আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি বড়ো কছাৰী কল্যাণ সাহিত্য সাহিত্য পৰিষদৰ সম্পূৰ্ণ গাঁওসমূহ চিনাক্তকৰণ কৰি পেলাই সমষ্টি নিৰ্ধাৰণ কৰি পেলাই ইয়াক নিৰ্বাচন অনুষ্ঠিত কৰাৰ আমি যিটো দাবী উত্থাপন কৰিছিলোঁ, আৰু যিহেতু ইতিমধ্যে 958খন গাঁও অন্তৰ্ভুক্ত কৰা হ'ল অধিসূচনা যোগে, আৰু আমি 161খন গাঁও আৰু দি থৈছোঁ। আৰু বিশেষকৈ ৰাভা হাছং আৰু শোণিতপুৰ আৰু বিশ্বনাথ জিলাত যিবিলাক বড়ো থাকি গৈছে সেইবিলাক গাঁও অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত আমি কৈছোঁ। আৰু বিশেষকৈ আমি এটা ডিমাণ্ড দি আহিছোঁ দীঘলীয়া সময়ৰ পৰাই, যে ৰাজ্যসভাৰ যিটো সাংসদ যিটো BTCৰ বাহিৰৰ বড়োসকলৰ পৰা দিব লাগে বুলি আমি দাবী জনাই আহিছোঁ। আজিও সেই কথাটো উত্থাপন হৈছে। আৰু যিহেতু BTC এটা ষ্ট্ৰং এটা 6th প্ৰভিজন, আৰু তাত যথেষ্ট সংখ্যক কেবিনেট মিনিষ্টাৰৰ পৰা আদি কৰি MP থাকে, গতিকে BTCৰ বাহিৰতো 10 লাখতকৈ অধিক বড়ো জনসাধাৰণ আছে। আৰু BTCৰ বাহিৰত প্ৰায় 52 সমষ্টিত বড়ো ভোটাৰ্ছ আছে। আৰু আমি হিচাপ কৰি চালোঁ 10,000তকৈ অধিক ভোটাৰ্ছ থকা 10,000ৰ পৰা 65,000লৈকে থকা সমষ্টি আমাৰ আছে। এই সমষ্টিকেইটা হ'ল প্ৰায় 19টা সমষ্টি। 10,000ৰ পৰা 65,000লৈকে আছে। গতিকে এইবিলাক আৰু 6 লাখতকৈ অধিক বড়ো ভোটাৰ্ছ আছে BTCৰ বাহিৰত। এই ভোটাৰ্ছসকলক এটা কেনেকৈ আমি একগোট কৰিব পাৰোঁ বা আমাৰ মাজত কেনেকৈ একতাৰে আমি কাম কৰিব পাৰোঁ, বিভিন্ন দল সংগঠন বা জাতীয় সংগঠনৰ লগত মিলি পেলাই, এই কথাটো আজি চৰ্চা হৈছে। আৰু বিশেষকৈ যিহেতু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ সমস্যাই যিহেতু মূল, এই কাউন্সিলখন মুখ্যমন্ত্ৰী মহোদয়ে এটা আশ্বাস দিছে। আৰু আমি এইবাৰ আশা কৰিছোঁ, আমি মুখ্যমন্ত্ৰী মহোদয়কো কৈছোঁ যে BTCৰ বাহিৰত 3জন বড়ো সম্প্ৰদায়ৰ মানুহক প্ৰাৰ্থীক টিকেট দিয়াই পেলাই জিকাব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু বাদেও অনাগত চৰকাৰৰ দিনত নিগম নিকায় বৰ্ডৰ 3জন নিগম নিকায় বৰ্ডৰ সদস্য দিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু লগতে আজিৰ আমাৰ এই অনুষ্ঠানতে আমি নথৈ আনন্দিত যে আমাৰ শেষত আমাৰ শিক্ষা তথা জনজাতি পৰিক্ৰমা মন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰীয়া আহিলে। অহাৰ পিছত আমাক যথেষ্ট পৰামৰ্শ দিলে, তাৰ কাৰণে আমি তেখেতলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বাকী যিটো মুখ্যমন্ত্ৰী মহোদয়ে 19 তাৰিখে আমাক যিটো আশ্বাস দিছিলে যে অসম প্ৰদেশ যিটো BJP পাৰ্টি, তেওঁলোকৰ লগত আমাৰ কেবিনেটক এটা বৈঠকত মিলিত কৰাব, আৰু যিমানখিনি সমস্যা আছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গোটেইখিনি সমস্যাটো সমাধান কৰি দিম বুলি তেখেতলোকে আশ্বাস দিছে। আৰু যি বাকী থাকি যোৱা যিটো ইলেকশ্যন মেনিফেষ্টো হ'ব, নিৰ্বাচনী ইস্তাহাৰ তাত প্ৰকাশ কৰিম বুলি কৈছে। গতিকে এইবিলাক যদি কৰি দিয়ে, আমি মুকলিকৈ BJP আৰু ইয়াৰ সহযোগীসকলক মুকলিকৈ আমি সমৰ্থন জনাম বুলি আমি সংযুক্ত বড়ো গণমঞ্চৰ তৰফৰ পৰা আজি ঘোষণা কৰিছোঁ। ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ যিটো সঁহাৰি, আমি খুব যোগাত্মক সঁহাৰি এটা পাইছোঁ। তেখেতে যিহেতু আমি সংযুক্ত বড়ো গণমঞ্চৰ জন্ম লগ্নৰে পৰা তেখেতে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, আৰু মাজে মাজে তেখেতে যিহেতু দিহা পৰামৰ্শ দি থাকে, আজিও তেখেতে যথেষ্ট সংখ্যক দিহা পৰামৰ্শ দিলে। আৰু আমি যিবিলাক দাবী তেখেতক দিছোঁ, সেই দাবীসমূহ তেখেতে খুব পজিটিভলি কিছু ক্ষেত্ৰত আমাক বুজাই কৈছে। আমাৰ কিছুমান দাবীটো আমাক এৰিব কৈছে, কিছুমান দাবীটো তেওঁ কৰি দিয়াৰ এটা আশ্বাস দিছে। আমিও আশ্বস্ত হৈছোঁ।